হেল্ল' গাইছ, আজি মই আহিলোঁ কহিমাত পূজা চলি আছে। আপোনালোকে চাওক কি ধুনীয়া লাগিছে জেগাবোৰ। আপোনালোকক দেখুৱাই আছোঁ আৰু ধুনীয়া ধুনীয়া জেগা আপোনালোকে চাই থাকক শেষলৈকে। আপোনালোকে দেখি আছে ৰাতিৰ পৰিৱেশ কহিমা হৈ এইখিনি। ইয়াতে তাৰমানে পূজা চলি আছে, কিবা পূজা চলি আছে কহিমা মানুহৰ। আপোনালোকক আৰু দেখুৱাই আছোঁ মই ধুনীয়া ধুনীয়া ঠাই। আজি মই আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ, আপোনালোকে চাই থাকক ব্লগটো। এতিয়া মোৰ বন্ধু মই আৰু দুজন আহিছোঁ। এতিয়া আমি যাম, গাড়ী ষ্টাৰ্ট কৰি এতিয়া যাম, আপোনালোকক আৰু দেখুৱাই আছোঁ। আমি এইখিনি জেগা দি যাই আছোঁ ধোন, ইয়াতে মানুহ চানুহ বেছি নাই, সেনেকৈ মানুহ দেখাই পোৱা নাই দে সেনেকৈ। আপোনালোকক আৰু দেখুৱাই আছোঁ। আমি এতিয়া যাম হ'ল নাগালেণ্ড। আপোনালোকে চাই থাকক, এইটো কিবা চলি আছে, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আমি এতিয়া যাই আছোঁ নাগালেণ্ড। মানুহ থকা জেগাখিনিতে আমি থৈ আহিলোঁ আৰু আমি ধুনীয়া জেগা দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এতিয়া আহি পালোঁ আমি নাগালেণ্ড। আপোনালোকে চাওক নাগালেণ্ডৰ মেলা হৈছে ইয়াতে, ধুনীয়া লাগিছে। আজি আহি পেলাই আমাৰ ভাল লাগিছে। আপোনালোকে কচোন কেনে লাগিছে। এতিয়া আমি মেলাৰ যাম ভিতৰে। এতিয়া আমি টিকেট ল'ব যাওঁ, 20 টকা কৰি টিকেট। এতিয়া মানে যাদু খেলা দেখুৱাই, এতিয়া আমি এইবোৰ চাবলৈ যাওঁ। এতিয়া আপোনালোকে চাই থাকক। টিকেটটো ল'বৰ কাৰণে এতিয়া আমি পইচা ওলাই আছোঁ মানি বেগৰ পৰা, আপোনালোকে চাই থাকক। গাইছ, আপোনালোকে চাওক নাগালেণ্ডৰ মেলা, বহুত ধুনীয়া লাগিছে আহি পেলাই। গাইছ, আমি এতিয়া আহিলোঁ নাগালেণ্ডৰ পৰাই। এতিয়া হ'ল আমি শ্বিলঙেদি যাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এই হ'ল ৰাতিপুৱাৰ পৰিৱেশ শ্বিলং হৈ, আপোনালোকে চাই থাকক। এতিয়া আমি যাই আছোঁ শ্বিলঙেদি ঘৰত, আপোনালোকে চাই থাকক। এই শ্বিলঙৰ পৰিৱেশ আপোনালোকে দেখি আছে। শ্বিলঙত বেছি ঠাণ্ডা, আপোনালোকে জানে, যোনে আহিছে আৰু গম পায় আৰু ঠাণ্ডাটো বেছি শ্বিলঙত অসমত কৰি বহুত ঠাণ্ডা আছে শ্বিলঙত। গাইছ, ৰাতিপুৱাতো জানে আপোনালোকে এনেকুৱা কৰি একদম নেৰ পৰছি না, বৰষুণত টোপনি গিলা যেনেকৈ ডাঙৰ কৰি পৰে, এনেকুৱা কৰি একদম নেৰো পৰি আছে একদম।